মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমি যাতে কক্ষপথৰ পৰা আঁতৰি নাযাওঁ। উচ্চতৰ মাধ্যমিকৰ বয়সটো এনেকুৱা এটা বয়স যে এই বয়সৰ লগে লগে আমি আমাৰ জীৱনৰ যিটো প্ৰাপ্ত বয়স্কতা তাকো আমি লাভ কৰোঁ। বয়সৰ যি চাপ আমি লাহে লাহে পিতৃ মাতৃৰ পৰা অলপ হ'লেও স্বাধীন হওঁ, সমাজত আমি একোজন ভৱিষ্যতৰ স্বাধীন নাগৰিক হিচাপে খোজ কাঢ়িবলৈ আৰম্ভ কৰোঁ। এই 18 বছৰৰ সময়, 18, 19, 17 বছৰৰ এই সময়ছোৱাত আমি কক্ষৰ পৰা আঁতৰি যোৱাৰ অজস্ৰ উদাহৰণ আমি সমাজত দেখা পাওঁ। আমি দেখা পাওঁ যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যথেষ্ট ভাল নম্বৰ লাভ কৰিও আমি কৰবাত কক্ষৰ পৰা আঁতৰি যাওঁ আৰু ভৱিষ্যতৰ জীৱনটো আমাৰ কষ্টৰ হৈ পৰে। মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমাৰ জীৱনত যৌৱনৰ প্ৰাণ চঞ্চলতাৰ পিছতো যিসকলে আমি কক্ষৰ পৰা আঁতৰি নাযাওঁ, যি জীৱন আগুৱাই লৈ গৈছিলোঁ সেই সপোন দিঠকত পৰিণত কৰিবলৈ আমি আমাৰ তপস্যা অব্যাহত ৰাখোঁ। তেওঁলোকেই ভোটা তৰাৰ দৰে সমাজত জিলিকিব পাৰে। আজি মই আমাৰ বাণীকান্ত কাকতি মেধা বঁটা পোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিম, আমি যেন কোনেও কক্ষৰ পৰা আঁতৰি নাযাওঁ। আমাৰ যাতে লক্ষ্যৰ পৰা আমি আঁতৰি নাযাওঁ। কক্ষ আৰু লক্ষ্যৰ পৰা আমি যদি আঁতৰি নাযাওঁ, জীৱন সদায় আমাৰ প্ৰাপ্তিৰ আনন্দৰে উপচি থাকিব। কিন্তু আমি যদি লক্ষ্য আৰু কক্ষৰ পৰা আঁতৰি যাওঁ, তেতিয়াহ'লে জীৱনত আমাৰ আনন্দৰ পৰিৱৰ্তে জীৱন বিষাদেৰে পৰিপূৰ্ণ হৈ পৰিব।